হেল্ল' সকলোকে বনিতা বুবুৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া যাব ওলাইছোঁ। আমাৰ আগফালে নামঘৰ এটা আছে, তাত কাতি বিহুৰ নাম ধৰিব। আমাৰ দলটোৱে গাব আৰু আগৰ মাহঁতৰ দলটোৱেও গাব, দুয়োটাই মিলি গাম দুয়োটা দলে। এতিয়া গৈ আছোঁ তাতে। এইটো ভিডিঅ' হ'ল কৰা কেইদিনমান, আজি বোলো দি দিওঁ, কালিৰ পৰাতো দেৱালী আহি গ'ল, দেৱালীৰ ভিডিঅ' দিব লাগিব, সেইকাৰণে ভিডিঅ'টো দি দিওঁ, চাব শেষলৈকে একদম স্কিপ নকৰাকৈ। এতিয়া আবেলি 4টাত ভিডিঅ'টো আৰম্ভ কৰিছোঁ, 4টা মানে 4:30 বাজিল। এতিয়া আমাৰ আগফালে নামঘৰটোত এতিয়া কাতি বিহুৰ আজি মানে নাম গাব আমাৰ দলটোৰ সৈতে। চাদৰ মেখেলা পিন্ধি ভাত পানী খাই আজৰি হৈ আহি গৈছে, নাগৰা বজাই আছে সিহঁতে, মানে মাতি আছে সোনকালে আহ সোনকালে আহ। চাই থাকক ভিডিঅ'টো, দেখাই আছোঁ। এতিয়া নামঘৰৰ ভিতৰত সোমাই মই সেৱা এটা লৈ ল'লোঁ। এইফালে জেঠীমাহঁতে ঠগীৰ যোগাৰখিনি কৰি আছে আৰু আমি এতিয়া বাহিৰত গাম বুলি ভাবিছোঁ। আজি বহুতখিনি হ'ব, ভিতৰত গোটেইখিনি নাটিব, সেইকাৰণে বাহিৰতে গাম। তাত তিৰপাল চিৰপাল পাৰি লৈ লোৱা হৈছে। আমাৰো দল এটা নতুনকৈ আৰম্ভ কৰিছোঁ, সেইকাৰণে আমিও এটা দিম আৰু জেঠীমাহঁতেও দিব। মোৰ জেঠীমা এজনীও পাঠকনীয়ে হয় আৰু মোৰ শাহুমাও পাঠকনীয়ে হয় তাৰে। পায়ে পৰি হৰি কৰো কাতৰি প্ৰাণৰা বিষয় বিকৰ বিষে জৰা জৰ জীৱন নৰয়ে থোৰ প্ৰাণৰা জন জীৱন যৌৱন অধি গৈলা দিব ৰূপ ধৰি হে মাধৱ ৰাম হৰি যাদৱ ৰাম হয়গ্ৰীৱ নামে আৰু পৈলা অৱতাৰ ভক্ত শুভ নৰবৰ্ণ শৰীৰ তোমাৰ হে মাধৱ ৰাম হৰি যাদৱ ৰাম তোমাৰ সুন্দৰ হিতো নাহিকাৰ হন্তে ৰাজা ভৈল চাৰি বেদ নিশাখকাৰ হন্তে হে মাধৱ ৰাম হৰি যাদৱ ৰাম পত্নী মাতৃৰ বাইকে কৰিলা হামন যুগে আহি আৰাধিলা তোমাৰ চৰণ হে মাধৱ ৰাম হৰি যাদৱ ৰাম হৰি হে মাধৱ ৰাম হৰি যাদৱ ৰাম হৰি হে মাধৱ ৰাম হৰি যাদৱ ৰাম হৰি হে মাধৱ ৰাম হৰি যাদৱ কৃষ্ণৰ ৰহস্য জন্ম শুনা সৰ্বজনে হে মাধৱ ৰাম হৰি যাদৱ ৰাম হৰি পদ সাধা শ্ৰৱণ কীৰ্তনে হে মাধৱ ৰাম হৰি যাদৱ ৰাম কিংকৰে বনে শংকৰে ভগৱতী হে মাধৱ ৰাম হৰি যাদৱ ৰাম হৰি হৰি পাপ জগয় জগতী হে মাধৱ ৰাম হৰি যাদৱ ৰাম হৰি হৰি পাপ জগয় জগতী হে মাধৱ ৰাম হৰি যাদৱ ৰাম ৰাম জয় হৰে ৰাখ কেৰি হৰে ৰাখে আৰম্ভেলা ৰাখ কেৰা গোপিকা গো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। এইটোৱে শেষ নাম আছিল, কিন্তু প্ৰাৰ্থনা কৰা আৰু সেৱা কৰা দেখুওৱা নহ'ল, কাৰণ আমাৰ ওচৰতে কাৰেণ্টৰ শ্বৰ্ট লাগি ঘৰ এটাৰ অলপমান জ্বলিবই ধৰিছিল, দেখা পাই চব হৈ হাল্লা হৈ গ'ল। তাৰপিছত চব তাত যাবলগীয়া হ'ল, সেইটো কাৰণত আৰু মানে সেৱা প্ৰাৰ্থনা কৰা দেখুওৱা নহ'ল। এতিয়া প্ৰসাদ বিতৰণ কৰিলে সেৱা চেৱা হোৱাৰ পিছত ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মোৰ গোটেই ভিডিঅ'টো এই ছোৱালীজনীয়ে কৰিছে, তমন্নাই ডাঙৰজনীয়ে। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বুলি।